বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল ব্লগ ইন আছামলৈ। আজি আমি আহিছোঁ আমাৰ পাহাৰলৈ ৰঙা ৰিজাৰ্ভ ফুল আৰু মোৰ লগত আহিছে আমাৰ এয়া অপু বৰা অকণমান নিশ্চয় অপু বৰা আৰু এই আমাৰ নৱজ্যোতি শইকীয়া। ব'লক এতিয়া আমি আগলৈ যাওঁ। এয়া আমাৰ লগৰে এজনে এয়া মাছ ধৰিবলৈ চেষ্টা কৰিছে। মাছ পাইছা নাই বাৰু? নাই কোৱা মোৰ নিজৰ চেনেলটো কৈ থোৱা আছে। এইটো তোমাৰ মই দুটা চেনেল কৰিছোঁ। ইয়াত বনভোজ খাবলৈ আহিলে আমাক কণ্টেক্ট কৰিবলৈ কৈছিল ধুনীয়াকৈ। মাছ লাও মিছা মাছ ওলাই গ'ল। মিছা মাছ এৰি দিবি পিছে আয়ো মই থৈ দিছিলোঁ। মজা ফটোখন মাৰি যদি ধৰ মই খাম। এইটো মিছা মাছ। এইটো কি কেঁচাই খাবি নেকি? কেঁচাই খাই দিম। মিছা মাছ কেঁচাই খাব পাৰি নি? পাৰি, একো প্ৰব্লেম নাই। কৰোণা ভাইৰাছ নাহেতো? নাহে। খাই কেনেকুৱা লাগিছে মিছা মাছটো? একদম বহুত ভাল লাগে খাই, মিঠাও আছে। প্ৰথম মই এনেকে কেঁচাই মিছা মাছ খোৱা দেখিছোঁ। মই প্ৰথম দেখিছোঁ এইবাৰ। আপোনালোকে খাই যদি পাইছে এনেকে মিছা মাছ খাই পাইছেনে আপোনালোকে কেতিয়াবা বাৰু? যদি পাইছে এটা কমেণ্ট কৰিব। আৰু এয়া আমাৰ বৰ অদ্ভুত কিবা এটা দেখুৱাই দিলে যেন লাগিছে আমাৰ কাৰণে। আমাৰ নীলোৎপল MX কেপিটেল এইটো বহুত অদ্ভুত পানী। হাবি মাজে আহিবলৈ চেষ্টা কৰিছোঁ। লুংলুঙীয়া বাট বহুত দূৰ ঘূৰিলোঁ। আজি খোৱা বোৱাও হ'ল। আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। কি ক'ম আৰু ক'বলৈ একো উপায় নাই। মজা লাগিলে, বহুত ভাল লাগিলে।